Hellcat. বুঝা বৰুৱা ল'ৰাকেইটা কিন্তু বহুত ভাল আছিল দেই সঁচাকৈ দেই ল'ৰাকেইটা কিন্তু বহুত ভাল চব মানুহে কয় তেহেঁতৰ কথা এতিয়া কিন্তু সঁচাকৈ দেই সেইটো বৰ বেয়া হ'ল এবাৰ যদি সিহঁতি আমাক কথা এটা ক'লে হয় কিনো দুখ হৈছে সিহঁতৰ আমিতো ঐ কি হ'ল গৈছিলোঁ মোৰ সেই চাকৰি কামটোত হ'ল নাই ক'ৰ পৰা হ'ব নহ'ল আজিও আকৌ পইচাৰ কথাই কৈছোঁ হ'ব দে মই কালি এপাক গৈ চাবি কালি এবাৰ আকৌ যাব লাগিব ঠিক আছে দে মই এতিয়া পথাৰৰ পৰা আহোঁ মই গৈ আহোঁ ককাই যাওঁ তই ঠিক আছে যা তই ভালকে কবি আজি দেই হ'ব মই তাক কথাখিনি ক'ম আৰু কি হয় হ'ব আৰু দেই মই যাওঁ নহ'লে মই নাথাকিমেই চাগে যা হ'ব দে হ'লেই হয় আৰু দেই ৰূপম কাই হৈ যাব আপুনি টেনশ্যন নল'ব ঠিক আছে মই কৰি চাইছোঁ ঠিক আছে আপুনি বিন্দাছ টেনশ্যন নল'ব ঠিক আছে ঐ কি হ'ল আকৌ আজি আহিলি যে বহিবি কি কাৰণে আহিলি কচোন ৰূপম কাই মোক যেনে তেনে কৰি দিয়ক বুজিছে মই তোক কালি কোৱা নাই নেকি নহয় বুলি তোৰ ভাগত মোৰ চাকৰিটো নহ'লে মোৰ একোৱে নহ'ব চা তোৰ ঘৰত মা দেউতাও নাই ঠিক আছে তোৰ ককাইও নাই তোৰ ঘৰত বেকগ্ৰাউণ্ডে নাই ঠিক আছে তোৰ বেকগ্ৰাউণ্ড চাকৰি এটা পাবলৈ হ'লে বেকগ্ৰাউণ্ডটো লাগিব বুজিলি মই তোক ক'লোৱে যে তোৰ নহ'ব তোৰ উপায় নাই তই খেতি বাতি কৰগৈ যা কেনেকৈ বিজনেছ কৰ যদি কৰগৈ যা তোৰ চাকৰি নহ'ব বিজনেছ কৰিবলৈ দেখোন আমাৰ ঘৰত একো পইচা পাতিও নাই আৰু এই ককাইদেউ দেখিছে কেনেকৈ ঘৰখন চলাই আছে মোক যেনে তেনে কিবা এটা কৰি দিয়ক শুন চাকৰি এটা পাবলৈ হ'লে মানুহক বেকগ্ৰাউণ্ড লাগিব বুজিলি চাকৰি পোৱাটো আজি সহজ কথা নহয় তাতে এইবোৰ লাগে গম পাৱ এতিয়া তোৰ ঘৰখনত তোৰ চাকৰি বাকৰি নাই মা দেউতাও নাই তোৰ ককাইও নাই বুজিলি তোক মই এইটো কৰি দিব নোৱাৰিম মই নালাগে বেলেগেও কৰি দিব নোৱাৰিম ঠিক আছে তই এইবোৰ মাথা মাৰিবলৈ বাদ দে তই বিজনেছ কৰগৈ যা কিবা খেতি বাতি কৰগৈ যা ঠিক যা দাদা আহিলো মই মিণ্টু আহিলা বল হেৰি এইবোৰ চব হৈ আছে তুমি টেনশ্যন নল'বা তোমাৰ কালি পৰহিলৈ হৈ যাব লাগে ঠিক আছে বাকী মোৰ হেৰি হৈছে ন ৰেডি হৈছে মজা ৰেডি হৈ আছে আচ্ছা কি হ'ল তই যোৱাই নাই যা আকৌ এই তোমাৰ হেৰি টেনশ্যন নল'বা মই কৰি আছোঁ দেই ঠিক আছে যা মই গৈ থাকোঁ যোৱা ঠিক আছে দাদা আপুনি কি কামত আহিছিলে বাৰু এই মোৰ চাকৰি কাৰণে কাইলৈ পৰহি হ'ব বুলি কৈছে চাকৰি আপোনাৰ এইটো হ'ব বুলি কৈছে নি মোৰ যে একো নহ'বই কৈছে শুনা ভাইটি আজিকালি চাকৰি পাব হ'লে তোমাৰ বেকগ্ৰাউণ্ড লাগিব ঠিক আছে হ'ব দিয়া তোমাৰো হ'ব দিয়া আমাৰ দেউতাই এতিয়া চাকৰি কৰে আমাৰ মা চাকৰি কৰে এতিয়া মা দেউতাই লিংকটো লগাই দিছে হ'ব দিয়া তোমাৰো হ'ব দিয়া চাকৰি হ'ব দিয়া মই যাওঁ দেই তুমি থাকা ভাই ক'ৰ পৰা আহিলি তই এই ৰূপম কাইৰ ওচৰলৈ গৈছিলোঁ ৰূপমৰ ওচৰলৈ তালৈ কেলৈ এই চাকৰিটো কিবা হয়নি তাকে কথা পাতিবলৈ গৈছিলোঁ দুদিন গ'লোঁ আজি একেবাৰে নহ'ব বুলিয়ে কৈ দিলে এইটো কথা তই বাদ দে তহঁতৰ নিচিনা মানুহৰ চাকৰি নহয় চাকৰি চা আমাৰ এতিয়া দেউতাই চাকৰি কৰে মায়ে চাকৰি কৰে ককাই চাকৰি কৰে আমাৰ নিচিনা মানুহৰ কাৰণে এতিয়া মই চাকৰি পালোঁ দেখিলি তই যা খেতি কৰগৈ তোৰ দ্বাৰা সেইটোৱে হ'ব যা আজিকালি ইহঁতকো চাকৰি লাগে মাধৱ ক'ৰ পৰা আহিলি এই ৰূপম কাইৰ ঘৰলৈ গৈছিলোঁ তই কথা এটা গম পালি মই চাকৰি পালোঁ ভাল খবৰ আকৌ তই কেলৈ গৈছিলি ৰূপম কাইৰ ঘৰলৈ এই মোৰো সেই চাকৰিটো কামত গৈছিলোঁ নহ'ব আৰু বুজিছ কি চাকৰি তই পাবি জানো মই ইমানখিনি পঢ়া শুনা কৰিলোঁ আজি এইবোৰ দিনেই দেখিব পাইছোঁ আৰু আজিকালি চাকৰি পাবলৈ চেনেল লাগে চেনেল এতিয়া মোৰ দেখিছা মোৰ দেউতাৰ চাকৰি আছে মই কিমান পাছ মই 10 পাছহে হ'ব দেও আমাৰ ভাগ্যত চাকৰি নাই বুজিছ যা তই হ'ব দে যা ঐ হ'ল নাই তোৰ আজি নহ'ল আজিও নহ'ল কি যে হ'ব ময়ে এপাক কালি গৈ আহিব লাগিব ৰূপম কাইৰ ওচৰৰ পৰা দেই
আচ্ছা তুমি এইটো কৰিলা ন অঁ ঠিকে আছে পাৰ্চেণ্টেজ ঠিক আছে দেই আচ্ছা চব ঠিকে আছে তেন্তে চব অ'কে আছে দেই মই ঠিক আছে ন ঠিকে আছে মই দি দিছোঁ গমকে তুমি এইটো গৈ অ শুন আহিল দেখোন অঁ বহ ঐ যাবা দেই অঁ বা বহুত দিনৰ আহিলি দেই অঁ কেলে আহিলি কচোন এই আমাৰ ভাইটি সেইদিনাখন আহিছিলে আপোনাৰ ওচৰলৈ আহিছিলে পোৱালিটো তাক চাকৰি এটা কিবা বঢ়াই দিয়ক আৰু এইটো বৰ দিগদাৰ হৈছে তাক মই সেইদিনাখন কৈ পোৱা নাই হা তহঁতক ক'লে একদম বুজি নাপাওঁ ন তহঁতক মই কিমান বাৰ ক'ম তোৰ ভাইৰক মই এটা ভালকৈ কৈ পঠিয়াইছোঁ তহঁতৰ নিচিনা বৰ চাকৰি নাপাওঁ বুজিলি চাকৰি এটা পাবলৈ মানুহৰ বেকগ্ৰাউণ্ড লাগে পইচা আছে তোৰ পইচা আছে পইচাহে নাই ন দিব পাৰিবি পইচা দিব পাৰিবি চাকৰি লাগে তহঁতক পইচা দিব নোৱাৰে আপুনি সেনেকে পইচা দে চাকৰি লৈ যা সি ইমান পঢ়িলে শুনিলে ইমান ভালকে পঢ়িলে পঢ়া শুনাই চব নহ'ব বুজিলি আজিৰ দিনত চাকৰি কৰিবলৈ পইচা লাগিব চেনেল লাগিব ঠিক আছে না তোৰ ঘৰত চাকৰি আছে না কিবা আছে হা পইচা দিয় চাকৰি লৈ যা আপুনি মানে কৰি দিব নোৱাৰে তাক নোৱাৰো মই নোৱাৰো যা ওলা তহঁতক ভাল ভালে ক'লে বুজি নাপাওঁ ওলা চাকৰি লাগে আহিলি অঁ ৰূপম কা ঘৰলৈহে গৈছিলি কৈছিলোঁ আজিও নহ'ল আৰু বুজিছা বৰুৱা ল'ৰাকেইটা কিন্তু বহুত ভাল আছিল দেই সঁচাকৈ দেই ল'ৰাকেইটা কিন্তু বহুত ভাল চব মানুহে কয় তেহেঁতৰ কথা কিন্তু এনেকুৱা কৰিব দেই সিহঁতি সঁচাকৈ দেই কথাটো বৰ বেয়া হ'ল এবাৰ যদি সিহঁতি আমাক কথা ক'লে হয় কিনো দুখ হৈছে সিহঁতৰ আমিতো ওচৰত কিয় দিলোঁ কথাবোৰ ডিছকাছ কৰা হ'লে ভাল আছিল ডাঙৰ দেই বুজিছা ভাইটি অঁ যিটো সময় তোমালোকে তেওঁলোকক লগ দিব লাগিছিলে উপযুক্ত সময় আছিলে তেতিয়াতো লগ নিদিলা আজি তেওঁলোকৰ অনুপস্থিতিত তোমালোকে সুখ প্ৰকাশ কৰিছা এটা কথা বুজিবা মানুহ এজনক যদি প্ৰয়োজনত লগ দিব নোৱাৰা পিছত তাক লৈ অনুতপ্ত হৈ লাভ নাই বুজিছা সেইটো কথা বুজিবা অলপ I like your Skechers, you like me, my Gucci shoes. I'll buy you the best only if you show me